শিৱসাগৰ নগৰত সম্পন্ন হোৱা এক প্ৰতিবাদী কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰিবলৈ গৈ বল প্ৰয়োগ কৰাৰ লগতে পুৰুষ আৰক্ষীয়ে প্ৰতিবাদী মহিলাৰ গাত হাত দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। শিৱদৌল প্ৰাংগণত এটা অনুষ্ঠান লৈছিলোঁ। ডিলিমিটেশ্যনৰ ওপৰত আমি এটা প্ৰতিকৃতি দাহ কাৰ্যসূচী লৈছিলোঁ। বহুতো দল সংগঠনৰ লগতে শিৱসাগৰ জিলাৰ বহুতো সমাজকৰ্মী ধৰা মহিলা আহিছিলে। কিন্তু তাত আমি যেতিয়া সেই কাগজখন জ্বলাবলৈ ল'লোঁ, তেতিয়া আমাৰ শিৱসাগৰ প্ৰশাসনে এনেকুৱা এটা ব্যৱহাৰ কৰিলে যে মোৰ কাপোৰ এনেকৈ টানি দিছে, এগৰাকী গতিয়াই দিছে, এগৰাকী হাতত দুখ পাইছে, পুলিচে শিৱসাগৰ পুলিচে। কিন্তু তেওঁলোকে আমাক এনেকুৱা থপিয়া কৰিছে যে প্ৰশাসন নহয় যেন সিহঁতি এটা হিংসুক এটা মনোভাৱ লৈ আহিছে যে আমাৰ আগত তেওঁলোকে যেন ডাইৰেক্ট একে কৰিব, তেনেকুৱা এটা ভাৱ লৈ আহিছে। গতিকে আমি শিৱসাগৰবাসী ৰাইজে ইয়াত বহুত প্ৰতিক্ৰিয়া কৰিছোঁ। কোনো কাৰণে এই ডিলিমিটেশ্যনৰ কাৰ্যসূচী আমি মানি নলওঁ। বগা পুলিচৰ নাম নাজানো, তেখেত কোন হয়, মহিলা কিন্তু দুগৰাকীমান আছিলে, তেওঁলোক আঁতৰত আছে। কিন্তু পুৰুষ পুলিচজনে মোক গাত এটা কাপোৰ চাদৰ উলিয়াই টানি লৈ গুচি এজনে নহয় কেইবাজনো আছে। কিন্তু আমি হ'লেও আমি এই কাৰ্যসূচী যি লৈছোঁ আমি কোনো কাৰণতে মানি নলওঁ। আমি শিৱসাগৰবাসী ৰাইজে অনাগত দিনত এই কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু যদিহে হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচী বাতিল নকৰে, শিৱসাগৰ সমষ্টি কৰ্তনৰ লৈ কোনো ব্যৱস্থা নলয়, কিন্তু আমি জংগী আন্দোলন কৰিবলৈ আমি শিৱসাগৰ মহিলা সংগঠনৰ পৰা সকীয়নি দিছোঁ। জয় উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ উদ্যোগত শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ ভিন ভিন দল সংগঠনৰ 2 শতাধিক লোকে আজি নগৰৰ দলমুখ চাৰিআলিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱিত খচৰা দাহ কাৰ্যসূচী হাতত লয়। প্ৰতিবাদ সম্পন্ন হ'ব লগাৰ খবৰ পাই শিৱসাগৰ আৰক্ষীয়ে এক ব্যাপক সুৰক্ষা বেষ্টনী গঢ়ি তোলে। মোতায়েন কৰে শতাধিক আৰক্ষী। আপোনালোকে জানে ভাৰতৰ নিৰ্বাচন আয়োগে যিখন খচৰা তালিকা প্ৰস্তুত কৰিছে, এই খচৰা তালিকাখনত আমি বিৰোধিতা কৰিছোঁ অসমীয়া যুৱ মঞ্চৰ লগতে শিৱসাগৰবাসী ৰাইজে। কিয়নো এই খচৰাখনত উজনি অসমত 2টা সমষ্টি বিলুপ্তিকৰণ কৰিছে, আমগুৰি সমষ্টি আৰু লাহোৱাল সমষ্টি। কি কাৰণে বিলুপ্তিকৰণ কৰিবলগীয়া হ'ল? আৰু আপোনালোকে জানে আমগুৰি সমষ্টিটো 1951 চনত হৈছিলে আৰু 1958 চনত লাহোৱাল সমষ্টিটো হৈছিলে। কিন্তু ইমান পুৰণা সমষ্টিকেইটা হোৱাৰ পিছতো বিলুপ্তিকৰণ কৰিছে। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে অসমৰ এটা ছাত্ৰ সংগঠনে যি সমষ্টি পুনৰ নিৰ্ধাৰণক আদৰণি জনাইছে, যিটো জাতীয়তা বুথ সংগঠন ছাত্ৰ সংগঠন, এই সংগঠনটোৱে কিন্তু সমষ্টি তেওঁলোকে পুনৰ নিৰ্ধাৰণৰ কাৰণে আদৰণি জনাইছে। আমি সেইকাৰণে আশ্চৰ্য প্ৰকাশ কৰিছোঁ এই সংগঠনটো। আৰু আমি কেতিয়াও বিলুপ্তিকৰণ হ'বলৈ দিয়া নহ'ব। শিৱসাগৰবাসী ৰাইজ সদায় ইয়াৰ পৰা জাগৰণ সৃষ্টি কৰি আছে আৰু জাগৰণ হ'বই। আৰু মুখ্যমন্ত্ৰীয়ে যদি ভাবিছে অনন্ত কালৰ কাৰণে মুখ্যমন্ত্ৰী হৈ থাকিম, এই ক্ষেত্ৰত কিন্তু আমি অসমীয়া যুৱ মঞ্চৰ লগতে শিৱসাগৰ ৰাইজে কোনো কাৰণে তেওঁলোকৰ সপোন কেতিয়াও বাস্তৱিত হ'বলৈ দিয়া নহ'ব। শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সম্পন্ন হৈছিল যদিও খচৰা দাহ কৰাৰ সময়ত আৰক্ষীয়ে উগ্ৰমূৰ্তি ধৰি খচৰাৰ প্ৰতিলিপি দাহ কৰাত বাধা আৰোপ কৰে। তেতিয়া আৰক্ষী আৰু প্ৰতিবাদীৰ মাজতে খণ্ডযুদ্ধৰ সৃষ্টি হোৱাৰ লগতে পুৰুষ আৰক্ষীয়ে প্ৰতিবাদী মহিলাৰ গাত হাত দি চাদৰ টানি নিয়াৰ অভিযোগ আহিছে। খিলঞ্জীয়া সুৰক্ষাৰ কথা কৈছে, কিন্তু আমি এইকেইদিন যিখিনি এনালাইচিছ কৰি চাইছোঁ যে তাত 9টাৰ পৰা 12টা হিন্দু বঙালী সুৰক্ষা দিয়াৰ স্বাৰ্থত তেওঁলোকে খচৰাখনত প্ৰয়োগ কৰিছে। 2 নম্বৰ কথা হৈছে আজমলক কেইটামান সমষ্টিত একদম ভোট কম্পেক্ট কৰি দিয়া হৈছে। তেওঁ লগতে একেবাৰে মুখ্যমন্ত্ৰীৰ দুৰ্বলতাৰ প্ৰকাশে পাই গৈছে। তেওঁলোকে নিজেই কৈছে যে 30 বছৰলৈ খিলঞ্জীয়া সুৰক্ষিত হৈ থাকিব। যিখন আমি এই কথাটো কৈছোঁ যে যিখন বৰ অসমৰ পৰা এই শিৱসাগৰ ভেটিৰ পৰা ইমান 100 বছৰ ৰাজনৈতিক নেতৃত্ব দিয়ে খিলঞ্জীয়াসকলক সুৰক্ষিত কৰি ৰাখিলে, আৰু আজি যিখন খিলঞ্জীয়া চৰকাৰ বুলি কৈছে তেওঁলোকে মাত্ৰ 30 বছৰৰ কাৰণে খিলঞ্জীয়া সুৰক্ষিত।
উজনি অসম সমষ্টি সুৰক্ষা সমিতিয়ে খচৰা বাতিল নকৰিলে শিৱসাগৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদ সমগ্ৰ অসমত আৰম্ভ কৰাৰ হুংকাৰ দিয়ে। নেতৃবৃন্দই কয় যে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কৈ এইখন চৰকাৰে খিলঞ্জীয়াৰ অধিকাৰ খৰ্ব কৰি বংগমূলীয় মুছলমান আৰু অনা অসমীয়াৰ অধিকাৰ সুৰক্ষিত কৰিছে। অসমীয়া মুছলমানসকলক অসমীয়া সমাজৰ পৰা আঁতৰাই নি একাংশ অসম বিৰোধীৰ সহায়ত বিজেপি চৰকাৰে অনাগত দিনত অসমত স্বেচ্ছাচাৰী শাসন চলোৱাৰ পৰিকল্পনা কৰিছে। সেয়েহে কোনো কাৰণত অসমীয়াই এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা মানি নলয় বুলি সকীয়াই দিয়ে। ধৰ্মীয় মেৰুকৰণৰ যি সিদ্ধান্ত, চৰকাৰৰ যি সাম্প্ৰদায়িক বিদ্বেষী যি সিদ্ধান্ত, এই সিদ্ধান্তৰ বিৰুদ্ধে উজনি অসম সমষ্টি সুৰক্ষা আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছোঁ। কিন্তু শিৱসাগৰ পুলিচ প্ৰশাসনে এই আমাৰ প্ৰতিবাদত বাধা দিছে। গতিকে এইটো এটা অগণতান্ত্ৰিক প্ৰক্ৰিয়া। মই শিৱসাগৰ পুলিচ প্ৰশাসনক সকীয়াই দিব বিচাৰিছোঁ এই ধৰণৰ কাৰ্যসূচী যাতে অনাগত দিনত তেখেতলোকে নলয়। আৰু এই আপোনালোকৰ মাধ্যমেৰে সমগ্ৰ অসমবাসীক জনাব বিচাৰিছোঁ, এইখন ধৰ্মীয় মেৰুকৰণ সৃষ্টি কৰা, এখন সাম্প্ৰদায়িক ধৰ্মীয় মেৰুকৰণ সৃষ্টি কৰা আৰু জনগোষ্ঠী বিদ্বেষী এখন খচৰা, এই খচৰাখন শিৱসাগৰৰ পৰা আমি বিৰুদ্ধাচৰণ কৰিছোঁ আৰু সমগ্ৰ অসমীয়া বিৰুদ্ধাচৰণ হ'ব। আৰু এই শিৱসাগৰ ৰাজ্য, এই শিৱসাগৰ জিলাৰ পৰা যিটো জুই জ্বলিছে, অনাগত সময়ত এই জুয়ে গোটেই সমগ্ৰ চানি ধৰিব, অসম চানি ধৰিব। আৰু এই প্ৰিয়বাদী বা খাণ্ডৱ দা হোৱাৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াখনে চৰকাৰৰ সাজু হৈ থাকিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু এটা কথা আপোনালোকৰ মাধ্যমেৰে স্পষ্টকৈ জনাব বিচাৰিছোঁ যে আমি শিৱসাগৰৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াক তেখেতক জেলত থাকোঁতে আমি জিকাইছোঁ।